আজি ইয়াত এই আমাৰ সত্যপুৰ VCDCত উপস্থিত হৈ খুব সুখী আৰু আনন্দিত আমি, কিয়নো আমাৰ BTR চৰকাৰ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ অনাৰেবল CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যুৱ চামৰ কাৰণে বহুত চিন্তা কৰা হৈছে। আপোনালোকে জানে সুপাৰ 50 লঞ্চ কৰাৰ পিছত বহুত ল'ৰা ছোৱালীয়ে তাতে নাম ভৰ্তি কৰাৰ পিছত বহুতে ফ্ৰী কোচিং পোৱাৰ পিছত সিহঁতে ভাল মানে এক্সামটো ক্ৰেক কৰিব পাৰিছে। ঠিক তেনেদৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে যোনে সুপাৰ 50 যাব নোৱাৰে, কিন্তু খেলত খুব ভাল এটা ভাল অপৰচুনিটি নোপোৱাৰ কাৰণে, ভাল মানে ফেচিলিটি নোপোৱাৰ কাৰণে সিহঁতে নিজৰ প্ৰতিভাটো আগুৱাই ল'ব নোৱাৰাৰ কাৰণে কি হৈছে, বহুতে মানে ডিমিছ হৈ গৈছে বা মৰি গৈ আছে। তো সেইটো আগুৱাই লৈ যাবৰ কাৰণে আমাৰ BTR চৰকাৰে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ বা আণ্ডাৰ দ্য গাইডেন্স অফ আমাৰ শ্ৰীযুত প্ৰমোদ বড়োৰ আণ্ডাৰত এই আজিৰ পদক্ষেপটো লোৱা হৈছে যে প্ৰত্যেকটো VCDCৰ আণ্ডাৰত ক্লাব যোনটো ক্লাবে ৰেজিষ্টাৰ আছে, যোনটো ক্লাব ৰেজিষ্টাৰ হোৱা নাই, ফাৰ্ষ্ট ফেজত 7টা কৰি বা 5টা কৰি ক্লাবক মানে দিয়াৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছিল। আৰু আমি চেণ্ট্ৰেল ইউথ হিচাপে এইটো সিদ্ধান্ত লোৱাৰ পিছত আমাক অনুৰোধ কৰিছিল যে ক্লাবৰ নামটো লিষ্ট দাখিল কৰিব লাগে। আমি এনেকৈ দাখিল কৰিছোঁ। তাৰ ওপৰত এইটো চৰ্চা কৰাৰ পিছত প্ৰত্যেকটো মানে স্ক্ৰুটিনি কৰাৰ পিছত আজি আমি এই VCDCত আমি 11টা প্ৰাইমাৰীৰ আণ্ডাৰত যিমানটা ক্লাব আছে সিহঁতক আমি আজি ফুটবল জাৰ্চি আৰু নেটটো বিতৰণ কৰিবৰ কাৰণে ইয়াত আহিছোঁ। আমাৰ লগত আমাৰ হেমেন্দা উপস্থিত আছে। তেখেতে খুব গণ্যমান্য ব্যক্তি, তেখেতে খুব ভাল কথা ক'লে আৰু উৎসাহ দিলে আমাৰ ইউথক। কিমান মানে একজাক্টলি মই ক'ব নোৱাৰিম, কাৰণ মোৰ হাতত তথ্য নাই, আমাৰ জিলাৰ হাতত তথ্য আছে। তো এইটো মই পিছত কৈ দিম। আৰু 11টা প্ৰাইমাৰী যিমানটা VCDC আছে তাৰে 5টা কৰি ক্লাবক দিয়া হৈছে আপাততৰ কাৰণে ফাৰ্ষ্ট ফেজৰ কাৰণে। আৰু এইটো 40টা ব্লকত BTR যিমান আছে চবকে দিয়া হৈ আছে। আজি দতমাতো পিছবেলা দিয়া হ'ব, 2টা বজাৰ টাইমিংটো দিয়া হৈছে। আৰু এই মাটেৰিয়েলছটো প্ৰভাইড কৰা হৈছে স্পৰ্টছ এণ্ড ৱেলফেয়াৰ ইউথ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ পৰা পঠোৱা হৈছে। আৰু এইটো আমি বিতৰণ কৰি আছোঁ যাতে প্ৰত্যেকটো ক্লাবে পায়। আগৰবাৰৰ নিচিনা নহয় যে যাৰ নাম আছে সিহঁতে পায়। এতিয়া ইহঁতে খুব মানে সুখী পাইখিনি, আৰু সিহঁতে আগ্ৰহটো জনাইছে যে সিহঁতে ফুটবলত বা স্পৰ্টছত সিহঁতে আগবাঢ়িব। এইবিলাক পদক্ষেপ লোৱা এটাই উদ্দেশ্য যে আমাৰ ল'ৰা ছোৱালী যাতে ড্ৰাগছ পৰা মুক্ত পায়, আৰু ড্ৰাগছ বা মদৰ জাতীয়ৰ পৰা দূৰত থাকিব পাৰে আৰু ভাল এটা সমাজ গঢ়িব পাৰে, তাৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে আমাৰ BTR চৰকাৰৰ পৰা। আজি একচুৱেলি ডিষ্ট্ৰিবিউশ্যনটো আমাৰ BTR চৰকাৰৰ যিজন চিফ, তেখেতে ইউথৰ কাৰণে চিন্তা কৰি আছে, মানে আমাৰ ইউথৰ ভৱিষ্যতৰ কাৰণে। আৰু আমি কেনেকৈ মানে এই ইউথবিলাকে ভৱিষ্যতৰ কাৰণে মানে ভাল মানুহ গঢ়ি যাব পাৰোঁ, আৰু আমি যোৱাৰ পিছত তেখেতসকলে যাতে BTRখন ভালদৰে চলাব পাৰে, ভালদৰে কাম কৰিব পাৰে। সেইকাৰণে আমি ইউথৰ ভৱিষ্যতবিলাক চাই পেলাই কাম কৰি আছোঁ। আৰু লগতে আমাৰ BTR চৰকাৰৰ যিজন চিফ প্ৰমোদ বড়ো ডাঙৰীয়া যথেষ্ট কাম কৰি আছে ইউথৰ কাৰণে। এই ফুটবল খেল পাতিছে, তাৰপিছত বিভিন্ন মানে সামগ্ৰী বিতৰণ কৰি আছে। এতিয়া যেনেকৈ আমি ইয়াত আজি কুমাৰ ব্লকত মানে জাৰ্চি ফুটবল বিতৰণ কৰিছোঁ, ঠিক তেনেকৈ আমি বেলেগ আমাৰ যিটো আছে ব্লক আছে সেইবিলাকত আমি কৰিম। আৰু যোৱাকালি আমি চৰাইবিলত কৰিলোঁ, মানে জমদুৱাৰ ব্লকত আমি যোৱাকালি কৰিলোঁ, আজিও সেই একে। তাৰপিছত কচুগাঁৱতো কৰিলোঁ, জমদুৱাৰত কৰি কচুগাঁও ব্লকতো আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু চবকে একেধৰণে কথা বুজাই দিয়া হৈছে। মই কৈছোঁ কি আমি ইয়াত কোনো ধৰণৰ ৰাজনীতি খেলিব অহা নাই। হয়তো অপজিশ্যন পাৰ্টীয়ে ভাবিছে কি এইবিলাকক দি পেলাই মানে ভোট আদায় কৰিব বিচাৰিছে, কিবা বিচাৰিছে, এইটোও মই স্পষ্ট কৈছোঁ। প্ৰমোদ বড়োৱে যিহেতু মানে উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে পঢ়াৰ কাৰণে সুযোগ দিছে, তাৰপিছত চাকৰিত ভাল চাকৰি কেনেকৈ পাব লাগে তাৰ কাৰণে বিনা পইচাত ট্ৰেইনিং দিছে ল'ৰা ছোৱালীবিলাকক। এনেকেই মানে ACS APS এনেকৈ পাই আছে ল'ৰা ছোৱালীবিলাকে। এইবিলাক কাৰ্যকলাপ দেখি পেলাই মানে ময়ো একচুৱেলি ভাল পাইছোঁ। সেইকাৰণে মই আজিও আহিছোঁ আৰু বহুত কথা ক'লোঁ মই স্পৰ্টছৰ বিষয়ে বা ফুটবলৰ বিষয়ে। আৰু ল'ৰাবিলাক যদি এইটো যদি মনত ৰাখি কাম কৰে, নিশ্চিতভাৱে তেখেতসকলৰ যিটো ভৱিষ্যত, সেই ভৱিষ্যতটো সুন্দৰ ভৱিষ্যত হ'ব। যেনেকৈ আমাৰ ইয়াত এজন ল'ৰা মানে এতিয়া ইষ্টাব্লিছ এইবিলাক ইয়াত সিহঁতৰ কোনো অভাৱ নাই, টকা পইচাৰ অভাৱ নাই, খেলৰ অভাৱ নাই, চব ফালৰ পৰা সুবিধা পাই আছে। গতিকে সেইখিনি সুবিধা আমাৰ BTR চৰকাৰৰ আণ্ডাৰত বা BTR এৰিয়াত
যিবিলাক মানুহ আছে, যিবিলাক উঠি অহা ল'ৰা ছোৱালীবিলাক সেইবিলাকৰ ইণ্টাৰেষ্টেড, সিহঁতক আমি এনকাৰেজ উৎসাহ উদ্দীপনা যোগাব বিচাৰিছে আমাৰ প্ৰমোদ ছাৰে। সেইকাৰণে আমি তেখেতৰ লগত সহযোগিতা কৰিছোঁ। আমি নিশ্চিতভাৱে ইয়াত আমি লাভৱান হ'ম। ল'ৰা ছোৱালীবিলাকো আমি মানে দেশৰ ভাল সুনাগৰিক এটা গঢ়াৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে মানে তেখেতসকলক আমি ওপৰলৈ উঠাই আনিব পাৰিম। আপোনাৰ যদি এইটোতো মানে ৰাজনীতিৰ কথা হ'ল, কোনোবাই যদি মানে EM হৈ পেলাই CMৰ বিষয়ে যদি উল্টা পাল্টা কথা কয়, এইটোতো হ'বই, একশ্যনটো হ'বই। গতিকে তেখেতকো মানে তেনেকুৱা ষ্টেটমেণ্ট দিয়াৰ কাৰণে আমাৰ BTR চৰকাৰৰ যিজন চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই EMটো কৰ্তন কৰিলে, যেনেকৈ হেৰিটো কৰ্তন কৰিছে, কি নাম কি ঘনশ্যাম দাস, তাক মানে হেৰি EMটো কাটি দিলে। কাৰণ গণদাম দাসো MP ইলেকশ্যনৰ সময়ত তেখেতে পাৰ্টিৰ এগেইনষ্টত আমাৰ পাৰ্টিৰ এগেইনষ্টত কাম কৰিছিল। এই গতিকে মানে নিজৰ ওপৰত নিৰ্ভৰ কৰে। কোনোবাই যদি ৰুলিং চৰকাৰ এগেইনষ্টত বা চিফৰ এগেইনষ্টত কথা কয়, অট'মেটিকলি একশ্যনটো হ'বই। একশ্যন নলৈতো আৰু ক'ব যে একো কৰিব নোৱাৰে, অমুক তমুক, সেইকাৰণে কৰিছে।